নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকলৈ লৈ আহিছোঁ চেৰিকালচাৰ ওলোৱা কেইটামান চাকৰিৰ বিষয়ে। ইয়াতে টোটেল পোষ্ট আছে 34টা আৰু দৰমহা হৈছে 14,000 পৰা 60,500 টকা। আৰু গ্ৰেড পে হৈছে 6,200। লগতে চৰকাৰী অন্যান্য সা সুবিধাসমূহ থাকিব। ইয়াত আনৰিজাৰ্ভত আছে 18টা পোষ্ট, OBC MOBC আছে 9টা, STP আছে 3টা, STH আছে 2টা, SC আছে 2টা, টোটেল 34টা পোষ্ট। ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন প্ৰয়োজন হ'ব। নম্বৰতে আছে HSLC এক্সামিনেশ্যন পাছ অৰ্থাৎ মেট্ৰিক পাছ হ'ব লাগিব। লগতে 1 বছৰীয়া এখন চাৰ্টিফিকেট থাকিব লাগিব, ট্ৰেইনিং চাৰ্টিফিকেট। এইখন যোৰহাটৰ চেৰিকালচাৰ ট্ৰেইনিং ইনষ্টিটিউটৰ পৰা অনা হ'ব লাগিব। আৰু B নম্বৰতে আছে HSLC ছায়েন্স এক্সামিনেশ্যন পাছ অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব ছায়েন্সত। আৰু লগতে লাগিব এখন 1 বছৰীয়া চাৰ্টিফিকেট, সেইখনো যোৰহাটৰ চেৰিকালচাৰ ট্ৰেইনিং ইনষ্টিটিউটৰ পৰা অনা হ'ব লাগিব। এই পোষ্টকেইটাত এপ্লাই কৰিবলৈ হ'লে আপোনাৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু এই বয়স গণনা কৰিব 2020 চনৰ 1 জানুৱাৰীলৈকে, অৰ্থাৎ 2020 চনৰ 1 জানুৱাৰীলৈকে আপোনাৰ 21ৰ পৰা 38 বছৰৰ ভিতৰত বয়স হ'ব লাগিব। কিন্তু আপুনি যদি SC বা ST কেণ্ডিডেট হয় তেতিয়াহ'লে আপোনাক 5 বছৰ ৰেহাই দিব, অৰ্থাৎ আপোনাৰ 43 বছৰ বয়স হ'লেও পাৰিব এপ্লাই কৰিব। আৰু যদি আপুনি OBC MOBC হয় তেনেহ'লে 3 বছৰ ৰেহাই দিব, তেতিয়া আপুনি 41 বছৰ আপোনাৰ বয়স হ'লেও পাৰিব। আৰু লগতে আপোনাৰ বয়সটো গণনা কৰিব আপোনাৰ যিখন মেট্ৰিকৰ এডমিট আছে, সেই মেট্ৰিকৰ এডমিটৰ পৰা বয়স চাইহে আপোনাৰ বয়স গণনা কৰা হ'ব। এপ্লাইং প্ৰচেছটো হৈছে আপুনি এখন ষ্টেণ্ডাৰ্ড ফৰ্ম ল'ব লাগিব, সেইখন ফিল আপ কৰিব লাগিব। আৰু আপোনাৰ যিবিলাক ডকুমেণ্ট আছে সেই ডকুমেণ্টবিলাক আপুনি চেল্ফ এটেষ্ট কৰিব লাগিব। লগতে আপোনাৰ 2 কপি ফটো লাগিব, পাছপৰ্ট চাইজ ফটো হ'ব লাগিব। আৰু আপুনি এইখিনি পঠাব লাগিব ডাইৰেক্টৰ অফ চেৰিকালচাৰ আছাম, খানাপাৰা, গুৱাহাটী 22 এইটো এড্ৰেছত পঠাব লাগিব। পঠোৱাৰ লাষ্ট ডেট হৈছে 9 মাৰ্চ 2020। তেনেহ'লে বন্ধুসকল, ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। লগতে আপোনালোকৰ কিবা বুজি পোৱাত যদি অসুবিধা হৈছে কমেণ্ট কৰি জনাব। ধন্যবাদ।